শোণিতপুৰৰ বালিপৰাত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা প্ৰকাণ্ড শুকান গছে বিপদ মাতিছে পথচাৰীলৈ। শোণিতপুৰৰ বালিপৰা তেজপুৰ সংযোগী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালিপৰা দৈনিক বজাৰৰ সমীপত দীৰ্ঘদিন ধৰি দেখা গৈছে এজোপা শুকান প্ৰকাণ্ড গছ। এইজোপা গছ বাগৰি যিকোনো সময়ত ঘটিব পাৰে অঘটন, মাতি আনিব পাৰে বিপদ। কিন্তু এনেবোৰ বিষয়ক লৈ যেন কোনো ভ্ৰূক্ষেপ নাই বিয়াগম বিভাগ তথা প্ৰশাসনৰ। উল্লেখ্য যে কালি গুৱাহাটীৰ ৰাজপথৰ সংঘটিত ঘটনাৰ পাছতে এতিয়া বালিপৰা অঞ্চলৰ সচেতন মহলে তীব্ৰ ক্ষোভ ব্যক্ত কৰি প্ৰশাসনক শীঘ্ৰে পথৰ দাঁতিৰ এনে শুকান গছসমূহ কাটি ৰাইজক নিৰাপত্তাৰ সুনিশ্চিত কৰাৰ দাবী জনাইছে। হয়, আমি বালিপৰাবাসী হিচাপে দুখিত, কাৰণ যোৱাকালি যিটো ঘটনা গুৱাহাটীৰ ভূতনাথত সংঘটিত হ'ল, এগৰাকী মেধাৱী ছাত্ৰী পৰিস্মিতা হাজৰিকা স্কুটিৰে তেওঁৰ সহপাঠীৰ সৈতে গৈ থকা সময়ত এডাল শুকান গছ পৰি নিহত হৈছে। আমাৰ বালিপৰাৰো এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথ তেজপুৰ বালিপৰা সংযোগী ইয়াৰ দাঁতিত আমি দেখিছোঁ এডাল শুকান গছ। এইডাল আমি দীৰ্ঘদিন ধৰি দেখি আহিছোঁ, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো ইয়াৰ প্ৰতি মনোযোগ নাই। কালি গুৱাহাটীত হৈছে, অহাকালি যে আমাৰ বালিপৰাত বা এনেকুৱা বিভিন্ন ঠাইত নহ'ব তাৰ কি নিশ্চিত আছে? এই 52 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্নজন চাইকেল মটৰচাইকেল আদিৰে আহ যাহ কৰে। এই গছডাল বাগৰি নিশ্চয় তেনেকুৱা ধৰণৰ অঘটন আমাৰ ইয়াতো যে নহ'ব তাৰ মানে নাই। দেখিছোঁ আৰু দুডালমান গছৰ আগবোৰ শুকাই আছে, ঢাল ঠেঙুলি যিকোনো মুহূৰ্তত বাগৰি পৰিব পাৰে। কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা লোৱা নাই। প্ৰশাসন এনেকুৱা যে কিবা এটা হ'লেহে তেওঁলোকৰ গা লৰে। আমি বিচাৰিছোঁ প্ৰশাসনে এই ধৰণৰ ঘটনাবোৰত বিহিত ব্যৱস্থা লওক। তেওঁলোকে বাট পথৰ কাষত থকা এই প্ৰকাণ্ড গছবোৰ, শুকান গছবোৰ কাটি ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক। আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এনেকুৱা ধৰণৰ যি বাট পথৰ কাষত শুকান গছ আছে সেইবোৰ কাটি ৰাইজৰ নিৰাপত্তাটো সুনিশ্চিত কৰিব লাগে। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, NEView। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।